हेलो फ्रेंड्स करबिस किचन एंड ब्लग्सर अन्य एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइছো आरो आपनालोকক सकलोरे पूजार शुभेच्छा जनाइছো आरो पूजार बतरत सकलोए आमी जलेबी खाওই आरो सकलोए घरले जलेबी माने আজি একেবাৰে দোকানত বনোৱাৰ নিচিনা মই জেলেপি আজি ঘৰতে বনালো আৰু আপোনালোকক দেখুৱাও যে মই কেনেকেনো বনালো এয়া দেখিছে জেলেপিখিনি হৈ গল মোৰ বনোৱা আৰু আপোনালোকৰ লগত শেয়াৰ কৰিম ৰেচিপিটো চাই থাকক কেনেকে মই বনালো আৰু এয়া দেখিছে একেবাৰে ধুনিয়া ক্ৰিস্পি জেলেপি হৈ গৈছে দোকানৰ নিচিনা এয়া সক একেবাৰে জুচি এয়া ধুনিয়াকে ভাঙি গৈছে এয়া দেখিছে আৰু এতিয়া ৰেচিপিটোলৈ আগবাঢ়ো আৰু প্ৰথমতে মই লৈ লৈছো চেনি সুগাৰ সিৰাপখিনি মই বনাই লবলৈ এয়া দেখিছে সসপেন এটাত মই চেনিখিনি গুলি লওঁ প্ৰথমতে 1 কাপ মই পানী দিছো আৰু 1.5 কাপ মই দিছো চেনি এয়া দেখিছে এতিয়া মই গেছত উঠাই দিছো সসপেনটো আৰু দুটা মই ইলাচি থেতালি পেলাই ইয়াত দি দিছো গুণটো বৰ ধুনিয়া হ'ব আৰু এনেকে মই লৰাই আছো মাজে মাজে নহবা লাগি ধৰিব পাৰে তলত এ দেখিছে উতল আহিছে চেনিখিনিও গোল খাইছে এতিয়া মই অৰেঞ্জ কালাৰৰ ফুড কালাৰ দুটোপাল দি দিম ইয়াত কালাৰটো কাৰণে ফুড কালাৰটো দিলে জেলেপি কিটাৰ ৰংটো বৰ ধুনিয়া হয় আৰু একেবাৰে কিনাৰ নিচিনা হয় আপোনালোকে যদি বেয়া পায় তেতিয়া হলে নিদিলেও হ'ব ফুড কালাৰটো আৰু এতিয়া মই বেটাৰটো তৈয়াৰ কৰি লম মই 2 কাপ ময়দা লৈছো এতিয়া মই ময়দাখিনিত এচামুচ গৰু ঘিউ দি ভালদৰে সানি পেলাম 5-6 মিনিট মান সানি থাকিব লাগিব এয়াৰ হনাটোৰ ওপৰতে কথা যিমান দেৰি আপোনালোকে ভালদৰে সানি দিয়ে যাতে গোটা গোটা নাথাকে অকনো আৰু হিমানেই ভাল হ'ব এয়া অলপমান পানী লৈ লৈ প্ৰথমতে সানি ল'ব একেকোবে বেছি পানী দি দিলে হয়তো বেটাৰখিনি পাতলও হ'ব পাৰে আৰু পাতল হৈ গলে জেলেপিখিনি ভালদৰে নুফুলিব হেতু কাৰণে অলপ অলপ পানী দি সানি ল'ব আৰু এনেকে বনোৱা জেলেপি 15 মিনিটতে খাব পাৰি আৰু ইয়াতো মই এটোপাল মান ফুড কালাৰ দি দিছো আৰু ফুড কালাৰখিনি দি খুব ভালদৰে সানি পেলাইছো এয়া দেখিছে ইয়াৰ কনসিস্টেন্সিটো আপোনালোকে মন কৰক কিমান পাতল হৈছে আৰু কিমান ডাঠ হৈছে বেছি ডাঠ হলেও নহব আৰু বৰ বেছি পাতল হলেও নহব এয়া দেখিছে ইমানটো ডাঠ হলি হৈ যাব আৰু এতিয়া আমি মেইন ইনগ্ৰেডিয়েন্টটো ইয়াত মিলাম আৰু এইটো হৈছে ইনো আৰু ইনোটো দি দিলে লগে লগে ফাৰ্মেন্টেশন হৈ যায় আৰু দোকানত পোৱা জেলেপিবোৰ 1 বা 2 ৰাতিৰ কাৰণে ৰাখি থৈ দিয়া হয় কিন্তু ইনোটো দি দিলে লগে লগে ইয়াৰ ফাৰ্মেন্টেশনটো হৈ যায় এয়া দেখিছে ইনোখিনি দিয়াৰ লগে লগে বেটাৰখিনি ফুলি উঠিছে আৰু লগতে মই এতিয়া সুগাৰ সিৰাপখিনিও মই এতিয়া চেক কৰি চাইছো এয়া হৈ গল এঠা এঠা ফুটাৰ নিচিনা ওলাই আহিল এতিয়া হৈ গল এতিয়া জেলেপিৰ বেটাৰখিনি ঢালিবলৈ মই এটা পলিথিনৰ জোং থকা বেগ এটা লৈ লৈছো আপোনালোকে পাইপিং বেগ থাকিলে লৈ লব মোৰ ওচৰত নাছিলে কাৰণে মই এনেকৈ বনাইছো এতিয়া গিলাস এটাত মই ফিট কৰি লৈছো এয়া দেখিছে আৰু এতিয়া মই বেটাৰখিনি ওপৰৰ পৰা ঢালি দিম এয়া সব এনেকৈ ঢালি দিব অলপমান ঢালিলে হ'ল বৰ বেছি এটা ঢালিব নালাগে নহলবা ইয়াত দিবলৈ দিগদাৰ হ'ব এতিয়া মই বেগটো গিলাসৰ পৰা উলিয়াই ইয়াৰ মূৰটো ৰবৰ এডাল দি ভালকৈ বান্ধি দিম যাতে ওলাই নাহে এয়া দেখিছে আৰু এতিয়া আগৰ জোংটো মই অলপমান কাটি দিছো দেখিছে জেলেপিৰ যিমানটো হিচাপত আপোনালোকে দিব খোজে সিমানটো জোংটো কাটি ললে হ'ল আৰু এতিয়া মই এখন কেৰাহীত মই ৰিফাইন তেল গৰম কৰি লৈছো ৰিফাইন তেলটো বৰ বেছি ধোঁৱা ওলোৱাকৈ গৰম কৰি নলব লো টু মিডিয়াম ফ্লেমত দিলেই হ'ল আৰু এনেকৈ জেলেপিখিনি গোল গোলকৈ দি দিব আৰু ভাজি ল'ব এয়া দেখিছে ফুলি উঠিছে বেছি কিন্তু গেছৰ ফ্লেমটো বঢ়াই দিলে জ্বলি যাব পাৰে এতিয়া মিডিয়াম টু লো ফ্লেমত যদি ভাজি থাকে এনেকৈ ধুনীয়াকৈ হৈ যাব এটা এটাকৈ মই এনেকৈ লুটিয়াই লৈছো আৰু অলপ দেৰি ইলুটি খিলুটিকৈ ভাজি মই ইয়াৰ সুগাৰ সিৰাপখিনিত জেলেপিখিনি দি দিছো
বেছি দেৰি চুগাৰ চিৰাপত ইয়াত ডুবুৱাই ৰাখিব নালাগে 5 পৰা 6 ছেকেণ্ডমান দি দিলেই হৈ যাব ই গোটেইখিনি চুগাৰ চিৰাপখিনি এবজৰ্ব কৰি ল'ব চুগাৰ চিৰাপখিনি বেছি পাতল হ'লেও জেলেপিখিনি কোমল হৈ যাব আৰু বৰ বেছি ডাঠ হ'লেও এবজৰ্ব কৰিবলৈ দিগদাৰ হ'ব সেইটো কাৰণে আপোনালোকে চাই পেলাই দিব যাতে অলপ অলপ এঠা হয় আৰু জেলেপিখিনি এনেকৈ কেৰাহীৰ পৰা উঠাই লগে লগেই চুগাৰ চিৰাপত দি দিব লাগিব আৰু অলপমান হেঁচি হেঁচি দিব লাগিব এনেকৈ 5-6 ছেকেণ্ডমান চুগাৰ চিৰাপত দি উঠাই থ'লেই হৈ যাব এনেদৰে মই আৰু কেইটামান জেলেপি বনাই লৈছোঁ এয়া দেখিছে আকৌ দেখুৱাই দিছোঁ এনেকৈ জেলেপি বনালে খায়ো খুব ধুনীয়া লাগে আৰু সহজতে বনাবও পাৰি এনেকৈ ঘৰত আপোনালোকেও এনেকৈ বনাই খাই চাব 15 মিনিটতে একেবাৰে মিঠাই দোকানত পোৱাৰ নিচিনা জেলেপি ঘৰতে বনাই খাব পাৰিব ঐছা খাইছাচোন কেনেকুৱা হৈছে জেলেপি বনালো অলপ গৰম হৈ আছে সঁচাকৈ বেলেগ ধুনীয়া হৈছে হয় নি মানে গমেই নাপাব যে দোকানৰ নে ঘৰত বনোৱা বাহ থেংক ইউ আৰু এয়া দেখিলে আমাৰ ঈশানে খাই খুব ভাল পালে বৰ ভাল হৈছে বুলি কৈছে দোকানত পোৱাৰ জেলেপি নিচিনা হৈছে বুলি কৈছে আৰু এনেকৈ জেলেপিখিনি মই ভাজি এয়া দেখিছে অলপ দেৰি চুগাৰ চিৰাপত অকণ হেঁচি হেঁচি দিছোঁ আৰু এয়া হৈ গ'ল মোৰ জেলেপি এয়া নমাই থৈছোঁ আৰু ওপৰৰ পৰা পিস্তা বাদাম অকণমান মই কাটি কাটি এয়া দি দিছোঁ এয়া দেখিছে কেনেকুৱা হৈছে কালাৰটো আপোনালোকেও জনাব এনেকৈ পূজাৰ বতৰত আপোনালোকে সকলোৱে ঘৰতে জেলেপি বনাই খাব আৰু যদি মোৰ আজিৰ ৰেচিপিটো ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ ধন্যবাদ